আৰু মালিকৰ তাৰমানে আজি 1-1.5 মাহ আগৰ পৰাই চুগাৰ বেমাৰত ভৰিবিলাক ফুলি পেলাই মানে পানী ওলাই থকা হৈছে, সেইবোৰ ভাল হোৱা নাছিল। তাৰপিছত আৰু গোটেই মানে এই তলৰ জেগাখিনি ফুলি আছিল। তাৰপিছত আমি চোৱা চিতা কৰিলোঁ, এই মৰাধামচৰীৰ লেকনাথ ছাৰ বুলি কয়, তেওঁ ক'লে অত্ৰি ঋষিৰ য'ত নেকি অনুসূয়া মাতা আছে গৌশালা চুকলাই, তাত যাবা, তাত গ'লে মানে অলপমান ভগৱানৰ চক্ৰ চৰাবা, তাৰপিছত আৰোগ্য হ'ব, উদ্ধাৰ হ'ব। সেইকাৰণে আমি যোৱাকালি চবখিনি যোগাৰ জাতি কৰিলোঁ। তাৰপিছত যিখিনি আমি আনিব লাগে ইয়াত আনি চানি থোৱাৰ লগতে আমাৰ ৰাতিৰ পৰা মানে বেমাৰটো অলপ আৰাম পাইছে, ধুনীয়াকৈ খোজ কাঢ়ি কৰিব পাৰিছে, খোজ কাঢ়িব পাৰিছে আৰু বস্তুখিনি অলপ শুকাইছেও। তাৰপিছত আজি পুতলি কছাৰী, মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মোৰ স্বামী ধৰ্মৰাজ সিংহক মানে এই গৌশালা মানে ইয়াতে আছে, এইটো মাতা অনুসূয়া আৰু বাবা অত্ৰি ঋষিমুনি। ইয়াত মানে তেওঁলোকে আগতে আছিল সত্য যুগৰ পৰাই, ৰাম চন্দ্ৰ ভগৱানৰ দিনৰ পৰাই মানে যেতিয়া নেকি 14 বছৰৰ বনবাস শেষৰ অজ্ঞাত বনবাসত ইয়াতে মানে মাতা সীতা, লক্ষ্মণ, ৰাম এনেকৈ মানে শেষৰ অজ্ঞাত বনবাসটো এই মাতা অনুসূয়া আৰু বাবা অত্ৰি ঋষিৰ লগত থাকিছিল। সেইকাৰণে এই জেগাত মানে এইটো যে কুণ্ড আছে, ইয়াতে মাতা অনুসূয়া আৰু বাবা অত্ৰি ঋষিৰ যজ্ঞকুণ্ড হয়, ইয়াতে তেওঁলোকে যজ্ঞ কৰিছিল। সেয়েহে ইয়াতে ভক্তবৃন্দসকলৰ বাবে বছৰৰ মূৰত মানে ৰাম নৱমী তিথি পৰে নহয়, নৱৰাত্ৰি চৈত মাহত, তেতিয়া মানে বছৰত একবাৰ কৰি 3 দিনীয়া হওক 2 দিনীয়া হওক ভাগৱত কথা হয়। ইয়াত আমি বছৰত পাৰিলে আহি থাকোঁ আৰু এতিয়াও আজি ইয়াত মোৰ মালিক দৰ্শন কৰাবলৈ আহিছোঁ মানে আজ্ঞামতে। ইয়াত যেতিয়া ভাগৱত কথা হয়, আমাৰ ৰৌতা চাৰিআলিত এজন মানে ভাল চাব পৰা ভগৱানক সাধন কৰা এজন লেকনাথ ছাৰ আছে, তেওঁৰ আজ্ঞামতে আমি ইয়াত আহিছোঁ। তেওঁৰ আজ্ঞামতে ইয়াতে ভাগৱত কথাবিলাকো হয়। সেয়েহে ইয়াত আমি আজি দৰ্শন কৰি বহুত আনন্দ লাভ কৰিছোঁ। আৰু ইয়াতে অলপ আগত গৌশালা আছে, সেই গৌশালাত এজন বাবা থাকে, মানে মুনি বাবা বুলি কয়, তেওঁলোকৰ দৰ্শন কৰি পেলাই আমি ইয়াত এতিয়া বৰ্তমান অত্ৰি ঋষিৰ চৰণত মানে প্ৰাৰ্থনা কৰি উঠিছোঁ। এয়া আমাৰ ওদালগুৰি জিলা ভাৰত ভূটান সীমান্তৰ পাদদেশ ওদালগুৰি জিলা আৰু বাক্সা জিলাৰ সীমামূৰীয়া এই শুক্লাই অঞ্চল বুলি কয়। এই শুক্লাই অঞ্চলতে ঋষি অত্ৰি মুনিৰ এটা কুণ্ড স্থাপিত হৈ আছে। এইটো ৰামায়ণৰ বনকাণ্ডত উল্লেখ আছে। যিসকলে ৰামায়ণটো অধ্যয়ন কৰিছে তেখেতসকলে নিশ্চয় গম পাব ঋষি অত্ৰি মুনি, মাতা অনুসূয়া, তেওঁৰ এই কুণ্ডটোত হেনো ভগৱান শ্ৰী ৰামচন্দ্ৰ, লক্ষ্মণ, মা সীতাও ইয়াতে পদাৰ্পণ কৰিছিল। আৰু আজিৰ তাৰিখতো এই কিছুমান ৰহস্যময় কিছুমান দেখিবলৈ পোৱা যায়। অত্ৰিমুনি কুণ্ড, ইয়াত ঋষি অত্ৰিমুনিয়ে তপস্যা কৰিছিল আৰু এই কুণ্ডটো বহুত দ আছিল আৰু ইয়াত তেখেতে পূজা অৰ্চনা আগবঢ়াইছিল, য'ত নেকি এই কুণ্ডতে ভগৱান শ্ৰীৰাম, সীতা মাতা আৰু লক্ষ্মণো উপস্থিত হৈছিল। আৰু এই কুণ্ডৰ ৰহস্যময়টো হ'ল এই কুণ্ডত ঘোৰ বাৰিষাতো এটোপাল পানী নাথাকে, যাৰ বাবে ইতিহাস প্ৰসিদ্ধ এই ঠাইত মানে চাবলগীয়া উল্লেখনীয়টো হ'ল এই কুণ্ডত কোনোদিনা পানী জমা হৈ নাথাকে, বাৰিষাৰ দিনতো পানী জমা হয়। ইয়াৰ ঠিক 1 কিলোমিটাৰ দূৰত শুক্লাই নদী, য'ত উত্তৰেও পানী আছে দক্ষিণেও পানী আছে, মাত্ৰ শুক্লাইখিনিত পানী নাথাকে। এই ঋষি অত্ৰি মুনিৰ অভিশাপত পানী নাথাকে বুলি আমি শুনিবলৈ পাইছোঁ। তো এনে মহান ঠাই আজিও এক প্ৰকাৰ ক'ব গ'লে পৰিত্যক্ত অৱস্থাত। ইয়াত যিখিনি অসম চৰকাৰে বা মানে BTAD চৰকাৰে, পৰ্যটন বিভাগে যিখিনি গুৰুত্ব ল'ব লগা আছিল সেইখিনি লোৱা পৰিলক্ষিত নহয়। ৰাইজৰ সহায় সহযোগত যথেষ্টখিনি সংৰক্ষণ কৰি ৰাখিছে আৰু ইয়াত যথেষ্টখিনি পৰ্যটকসকলে আগমন কৰিলে হয়, যিহেতু এই বিষয়তে সকলো জ্ঞাত নহয়। তো মই আজি এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে সকলো অসমবাসী ৰাইজক অনুৰোধ জনাওঁ যে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তত থকা এই অত্ৰিমুনি কুণ্ডত এবাৰ হ'লেও যাতে তেখেতসকলে আহি দেখা দিয়ে। আমি তেখেতৰ বক্তব্যৰ পৰা গোটেই কথাখিনি তথ্য পাইছোঁ। ইয়াত কিমান ভকত বৈষ্ণৱ ইয়াত উপস্থিত হয় আপুনি? এনেকৈ প্ৰায় ৰাম যিহেতু ৰিলেটেড, সেইকাৰণে এই ৰামনৱমীৰ দিনাখন ইয়াতে প্ৰগ্ৰাম হয়
আৰু বছৰত এবাৰ এনেকৈ ভাগৱত পাঠ হয় আৰু এনে প্ৰায় ডেইলি মানুহ আহে, দৰ্শনাৰ্থীসকল আহে। যদিও ইয়াত দৰ্শনাৰ্থীসকলৰ কাৰণে থকা মেলা খোৱা পানীৰ সা সুবিধা যিখিনি পৰ্যাপ্ত পৰিমাণ থাকিব লাগিছিল সেইখিনি নথকাৰ ক্ষেত্ৰত মানুহবিলাকে এবাৰ আহি হয়তো দুবাৰ আহিবলৈ অলপ টান পায়। ইয়াতে আৰু কি কি মহত্ব ইয়াতে এনে আছে আমাৰ ইয়াতে আহি পূজা অৰ্চনা কৰিলে, সেৱা কৰিলে, এনেকুৱা কিবা আৰু? তো ইয়াতে এনেতো যিবিলাকে আহি পূজা মানে দিয়ে বা ইয়াতে কীৰ্তন চিৰ্তনো হয়, যিসকলে ইয়াতে পূজা পাঠত অংশগ্ৰহণ কৰে বা দৰ্শন দিয়ে তেখেতসকলৰ মংগল হয়, আশীৰ্বাদ কামনা কৰে। আৰু যিসকলে বিশেষকৈ ৰাম ভক্ত তেখেতসকলে প্ৰায় এই মন্দিৰত এবাৰ হ'লেও তাৰমানে অহাটো পৰিলক্ষিত হয়। বেলেগ বেলেগ ঠাইৰ পৰাও ঋষি মহাৰাজা সন্ত এইবিলাকো প্ৰায় অহা দেখিবলৈ পাওঁ আমি। এটা সুন্দৰ ঠাই, যিখন ঠাইৰ বিষয়ে আমাৰ সন্মানীয় দেৱে ইয়াত সুন্দৰভাৱে বিশ্লেষণ কৰিছে। এই শুক্লাই নদীত যে কিছু অঞ্চলত পানী নাথাকে, ইয়াৰ কাৰণ এনে মহাভাৰতত উল্লেখ অনুসৰি এই নদীটোৰ নাম পিছতে শুক্লাই হ'ল। তাৰ আগত মহাভাৰত উল্লেখনীয় হিচাপে পুষ্পভদ্ৰা নামেৰে এই নদীটো জনাজাত আছিল। পিছত কালক্ৰমত এই নদীটোৰ নাম শুক্লাই হ'ল। অত্ৰিমুনি ঋষি আশ্ৰমত যজ্ঞৰ কাম চলি থকাত ইয়ালৈ যিসকল আলহী আহিছিল, শুক্লাই নদীত পানী ভৰ্তি হৈ থকাৰ কাৰণে আলহীখিনিক আহাত বাধা হৈছিল। তো ঋষি অত্ৰিমুনিয়ে এই আলহীখিনিক অহা ভক্তপ্ৰাণ ৰাইজক বাধা হোৱাৰ কাৰণে এই নদীটোত অভিশাপ দিছিল, যাৰ ফলত এই নদীটোৰ উত্তৰেও পানী আছে, 2 কিলোমিটাৰ উত্তৰে পূৰা পানী, 2 কিলোমিটাৰ দক্ষিণেও পানী আছে, য'ত নেকি তাৰ দক্ষিণত চুইচ গেট আছে। তো 12 মাহে পানী হয়। তো শুক্লাই নামকৰণ হোৱা ঠাইখিনিত পানী এতিয়া আপুনি এটোপাও দেখা নাপাব, কিন্তু উত্তৰে যাক পানী পাব, দক্ষিণে যাক পানী পাব। তো আমি ভাবোঁ ঋষি অত্ৰিমুনিৰ অভিশাপত এই শুক্লাই নামকৰণ জেগাখিনিত পানী নাথাকা বুলি আমি ভাবি লৈছোঁ। এই মুনিৰ ইয়াতে এটা ঘাটো আছে বুলি কৈছে। হয়, ইয়াৰ ঠিক 1 কিলোমিটাৰ দক্ষিণত নদী এটা, এই নদীত ঋষি অত্ৰিমুনিয়ে গা ধুইছিল, যাৰ ফলত এই ঠাইডোখৰ গোটেই অঞ্চলটোৰ নাম হ'ল অত্ৰিঘাট। ঋষিমুনিয়ে গা ধোৱা নদীৰ ঘাটটো লৈয়ে এই জেগাটোৰ নাম আত্ৰিঘাট, আত্ৰিঘাট টি ষ্টেট, আত্ৰিঘাট বজাৰ, আত্ৰিঘাট গাঁও, আত্ৰিঘাট খৈৰাগ্ৰাণ, এনেকৈ বিভিন্ন জেগাবিলাকৰ নামো ঋষি অত্ৰিমুনিৰ লগত ৰিলেটেড। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ ব্যাখ্যা তেখেতে এই যে আমাৰ শুক্লাই নদী, এই শুক্লাই নদীৰ কিয় শুকাই থাকিব লগা হ'ল, শুক্লাই নদীত বাকীখিনিত পানী থাকে, কেৱল শুক্লাই নামৰ ঠাইখিনিতহে পানী নাথাকে, সেইটো এটা আচৰিত কথা। গতিকে এই সম্পূৰ্ণ বৃত্তান্ত আমাৰ মাননীয় প্ৰকাশ দাসদেৱে সুন্দৰভাৱে বিশ্লেষণ কৰিছে। আমি আঞ্চলিক পৰ্যটন বিভাগ তথা আঞ্চলিক ধৰ্মপ্ৰাণ ৰাইজক ইয়াৰ বাবে দৰ্শন কৰিবৰ বাবে, এই ঠাই দৰ্শন কৰিব, পবিত্ৰ ঠাই দৰ্শন কৰিবৰ বাবে আহ্বান জনাই আজি এই ভিডিঅ'টো সামৰি মাৰিছোঁ।